সকলকে নমস্কাৰ। আজি মই UPPL দলৰ কেবিনেট সিটিঙত উপস্থিত হৈছোঁ আৰু মিটিংখন চলি আছে আৰু বিশেষকৈ মই মোৰ কাৰণে পাৰ্টিখন জয়েন কৰাৰ পিছত এখন মোৰ প্ৰথম কেবিনেট সিটিং আৰু এইখন মিটিঙত আমাৰ UPPL দলৰ যিমান কেন্দ্ৰীয় সমিতিৰ মেইন বিষয়ববীয়াসকল আছে, নেতৃবৰ্গসকল আছে, তেখেতসকলে বিশেষকৈ আজি এইখন মিটিঙত উপস্থিত আছে আৰু তাৰ ভিতৰত আমাৰ সভাপতিৰ পৰা আৰম্ভ কৰি সাধাৰণ সম্পাদকৰ পৰা আৰম্ভ কৰি যিমান উপসভাপতি কেইটা আছে, আমাৰ যিমান সম্পাদকসকল আছে, যিমান অৰ্গেনাইজিং সেক্ৰেটাৰীসকল আছে, যিমান আমাৰ বিভিন্ন চেলৰ নেতৃবৰ্গসকল আছে, তেখেতসকলে আজি এইখন মিটিঙত উপস্থিত হৈছে আৰু আজি এটা ভাল সুযোগ পালোঁ সকলৰ লগত চিনাকি হোৱাৰ কাৰণে, কাৰণ সকলোৱে নিজৰ নিজৰ এৰিয়াত কাম কৰি আছিল, এটা চিনাকি হোৱা নাছিল আৰু মোক সঁচাকৈ এই চিনাকি পৰ্বত মোক এটা কথা ভাল লাগিল যে সকলো জাতি জনগোষ্ঠীৰ ৰিপ্ৰেজেণ্টেশ্যন আজি ইয়াত আছে আৰু মোক এটা কথা ভাল লাগিল যে তেখেতসকলে যিটো আপডেট দিলে বা যিটো ফিডবেক দিলে যে কি ধৰণৰ প্ৰগ্ৰেছ হৈ আছে কামবিলাক, সেইবিলাক শুনি মই নিশ্চিত হ'লোঁ যে আজিৰ তাৰিখত UPPL দলক কোনেও ৰুধিব নোৱাৰে। আজিৰ তাৰিখত যদি ইলেকশ্যন হৈ যায় UPPL ৰেডি যে ইলেকশ্যনখন জিকি আহিব, চৰকাৰ গঠন কৰিব, সেইখিনি কথা নিশ্চিত। আৰু মই বিশেষকৈ এইখিনি কথা ক'ব বিচাৰিছোঁ যে UPPL দলৰ যিটো নীতি আদৰ্শক লৈ যিবিলাক মানুহক বা ৰাইজক আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃবৰ্গসকলে যেতিয়া এপ্ৰ'চ কৰি আছে, যিমানেই নেগেটিভ কথা হওক, যিমানেই আমাৰ UPPL দলৰ বিৰুদ্ধে অপপ্ৰচাৰ চলুক, সেইখিনি কথা আমি ক্লিয়াৰ কৰিবলৈ বা ক্লেৰিফিকেশ্যন এটা আনিবলৈ, যিমান ডাউট আছে, সন্দেহ আছে, সেইবিলাক ক্লিয়াৰ কৰিবলৈ চবেই জাতি আমাৰ নেতৃবৰ্গসকল সক্ষম হৈছে। তাৰ ভিতৰত মই এইখিনিয়ে কথাই ক'ব বিচাৰিছোঁ যে ময়ো যেতিয়া প্ৰথম আৰম্ভণিতে যেতিয়া নিজৰ কমিউনিটিৰ মাজত গৈছিলোঁ, বহুত এটা নেগেটিভ এটা ইম্পেক্ট আছিলে, নেগেটিভ এটা পিকচাৰ আছিলে আমাৰ UPPL দলৰ, যে UPPL দল হেনো আমাৰ কাৰণে ভাল নহয়, UPPL দল আমাৰ চৰকাৰত আহিলে আমাৰ কাৰণে বহুত বেয়া হ'ব। তো এইখিনি কথাক লৈ আমি যেতিয়া ফিল্ডত যাওঁ, এইবিলাক আমি নেগেটিভ ৰেছপন্সবিলাক পাই আছিলোঁ। কিন্তু আমাৰ UPPL দলৰ নেতৃবৰ্গসকলে, বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি আমাক সাহস দিছে, যিখিনি আমাক প্ৰতিশ্ৰুতি দিছে, যিখিনি কথা দিছে, সেইবিলাক কথা লৈ যেতিয়া মই মানুহক বা আমি মানুহক জনাওঁ বা তেখেতসকলৰ ওচৰত আমি কথাখিনি কওঁ, তেতিয়া মানুহবিলাকে কিন্তু সেইখন কথাক আঁকোৱালি লৈছে বা এটা ভাল ৰেছপন্স আমি দেখা পাইছোঁ। আমি কোকৰাঝাৰ জিলাৰ পৰা শ্ৰীৰামপুৰ, আমাৰ পৰ্বতঝৰৰ পৰা আৰম্ভ কৰি জমদুৰৰ পৰা আৰম্ভ কৰি আমি চিৰাং, বাক্সা, ওদালগুৰিলৈকে, আমাৰ পাঁচনৈ, চেৰফাং বা ৰৌতা সমষ্টিলৈকে য'তেই গৈছোঁ, আমি প্ৰথমত ন' ডাউট এটা নেগেটিভ ৰেছপন্স পোৱা গৈছে, কিন্তু আমি কথা ৰখাৰ পিছত পাব্লিক বা ৰাইজে সেইখন কথাক আঁকোৱালি লৈছে, বিশ্বাস কৰিছে আৰু সেইটোৱে আমাৰ কাৰণে এটা পজিটিভ এটা ছাইডত, পজিটিভ লাইনত আমি চাই আছোঁ যে আজিৰ তাৰিখত য'তেই যাওঁ, যি মিটিঙতে এটেণ্ড কৰোঁ, পাব্লিকৰ সন্মুখত যিটো আমাৰ UPPL দলৰ নীতি আদৰ্শক যিটো আমি ৰাখি আছোঁ, যিবিলাক UPPL দলে বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিব বিচাৰি আছে, সেইবিলাক কথা যেতিয়া ৰাখি আছোঁ, পাব্লিকে সঁচাকৈ সেইখিনি কথা আঁকোৱালি লৈছে, ভাল পাইছে যে আমি যোৱা 17 বছৰত এইবিলাকৰ পৰা বঞ্চিত হৈ আহিছোঁ, যোৱা 17 বছৰত এইবিলাক আমি কথা শুনা নাই বা যোৱা 17 বছৰত যি চৰকাৰ আছিলে কেতিয়াও আমাক এইবিলাক কথা কোৱা নাই। তো সেইকাৰণে পাব্লিকৰ আজি এটা আশাৰ ৰেঙনি এটা জাগি উঠিছে আৰু পাব্লিকৰ এটা বিশ্বাস যে অহা দিনবোৰত এটা ভাল চৰকাৰ পাম আৰু সেইটো UPPL দলৰ নেতৃত্বত। তো মই বিশেষকৈ আজিৰ এই মিটিঙত এইখিনি কথা আৰু এটা ভাল লাগিল যে যিকেইজন নেতৃবৰ্গসকল আছে, তেখেতসকল এক্সপিৰিয়েঞ্চ, তেখেতসকলৰ নলেজ আছে ৰাজনীতিৰ প্ৰতি আৰু এটা ছিষ্টেমেটিকভাৱে কি ধৰণে আমি আগুৱাই যাম, সেইখিনি কথা আমাক জনালে, সেইখিনি কথা আমাক ক'লে আৰু সেইখিনি কথা আমিও শিকি ল'লোঁ। আৰু বিশেষকৈ ইয়াত যিসকল নেতৃবৰ্গসকল আছে প্ৰায় এডুকেটেড, শিক্ষিত আৰু তেখেতসকলে বুদ্ধিজীৱী মহলৰ বেকগ্ৰাউণ্ডৰ মানুহ। তো সেই হিচাপত আজি যিখিনি আপডেট আৰু প্ৰগ্ৰেছ পালোঁ, এইটো আৰু এটা ভাল কথা হ'ল যে বিভিন্ন এৰিয়াত যেতিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃবৰ্গসকলে গৈ আছে, মিটিং কৰি আছে, আমাৰ মাইনৰিটি হওক, বেংগলী হওক, গোৰ্খা নেপালী হওক, আমাৰ চৰণীয়া হওক, আমাৰ সূত্ৰধৰ হওক, আমাৰ চাওতাল আদিবাসী হওক বা আমাৰ বড়ো হওক বা আমাৰ ৰাজবংশী হওক, অসমীয়া হওক, য'তেই গৈ আছে, তেখেতসকলে যেতিয়া আমাৰ UPPL দলে কি কৰিব বিচাৰিছে অনাগত দিনত, অহা দিনত, আৰু UPPL দলৰ যি নীতি আদৰ্শ, সেইবিলাক কথালৈ যেতিয়া মানুহৰ ওচৰত ৰাখি আছে,
সঁচাকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে সেই কথাত বিশ্বাস কৰিছে, আঁকোৱালি লৈছে। আজিৰ তাৰিখত যি প্ৰগ্ৰেছ ৰিপৰ্ট পালোঁ, আমি যি আপডেট পালোঁ যে বহুত জনসংখ্যাত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আজি UPPL দলক ভাল পোৱা হৈছে। আৰু সেইকাৰণে আপোনালোকে যদি চাই ডেইলি ছ'চিয়েল মিডিয়াত মানে হাজাৰ হাজাৰ জইনিং হৈ আছে। সেইখিনি কথাই প্ৰমাণ যে আজি পাব্লিক ওলাই আহিছে, ৰাইজ ওলাই আহিছে আৰু UPPL দলক কোনেও ৰুধিব নোৱাৰিব। অহা দিনত যেতিয়া ইলেকশ্যন হ'ব আপোনালোকে নিশ্চিত হৈ থাকক যে UPPL কমচে কম 28ৰ পৰা 30টা সমষ্টিত মানে জিকি আহিব আৰু ছিংগল হেণ্ডেডলি তেখেতসকলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। সেইখিনি কথা আপোনালোকে নিশ্চিত হৈ থাকক। আজিৰ মিটিঙৰ পৰা যি ফিডবেক পালোঁ, যি ৰেছপন্স পালোঁ, যি আপডেট পালোঁ, সেইখিনি কথাই নিশ্চিত কৰিছে। তো মই আপোনালোকক সকলোকে আজিৰ এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ যে যি পৰিৱৰ্তনৰ ঢৌ আহিছে সেই পৰিৱৰ্তনত আপোনালোকেও মানে যোগদান দিয়ক, কণ্ট্ৰিবিউশ্যন যাতে আপোনালোকৰো থাকে। অহা দিনত যেতিয়া UPPL চৰকাৰ গঠন কৰিব আপোনালোকে যাতে গৌৰৱকৈ ক'ব পাৰে মোৰো এটা ইয়াত অনুদান আছে বা মোৰো এটা ইয়াত কণ্ট্ৰিবিউশ্যন আছে বা মোৰো ইয়াত এটা অংশীদাৰ হওঁ এই চৰকাৰ গঠন কৰাত। তো এইখিনি কথাই মই আপোনালোকক ক'ব বিচাৰিছোঁ। এইখন আনন্দত, এইখন যিটো ভাল এটা পৰিৱেশ আহিবলৈ গৈ আছে সেইখনৰ যাতে আপোনালোকে অংশীদাৰ হ'ব পাৰে, গৌৰৱেৰে যাতে ক'ব পাৰে। তো এইখিনিয়ে কথা মই মোৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ। আৰু এইখিনি কথা কৈ সৰ্বশেষত সকলোকেই আমাৰ UPPL দলৰ যিকেইজন কেণ্ডিডেট আছে আমাৰ ট্ৰেক্টৰ চিহ্নত তেখেতসকলক বিপুল ভোটত জয়যুক্ত কৰিবলৈ অনুৰোধ জনাই মোৰ যিখিনি কথা আছিলে ইয়াতে সামৰিলোঁ।